মোৰ কপালখনে ইমান বেয়া নে লোকৰ ঘৰত কাম কৰি খাবলৈ দেখিছিলে। মাক মেডিকেলৰ পৰা ঘৰত থৈ নতুন কাপোৰ সলাবই নোৱাৰিলোঁ। এইটোৱে মোৰ একমাত্ৰ নতুন ফ্ৰক আৰু কাপোৰ নাই। ইমান খঙত মাতিলে নহয়, মই সেনেকৈ সদৰকৈ গুচি আহিলোঁ। এইটো লেতেৰা হ'লে আৰু মোক কাপোৰে নাই, মাক আকৌ মেডিকেলত নি থাকিব লাগিব। ঐ, তই ঘৰটো মুচোঁতে ইমান সময় কৰিছনে? আৰু বাকী কামখন পৰি আছে। ভাত শাক বনাব আছে, কাপোৰ এখিনিও বাথৰুমত আছে। মই টাউনৰ পৰা আহোঁগৈ, আহি পোৱাৰ আগত তই কামবোৰ কৰি থবি। বাইদেউ গাড়ী উলিয়াওঁগৈনে? অঁ উলিয়া, মই গৈ আছোঁ। ঘৰ চৰবোৰ অকণমান ভালকৈ চাফ কৰিবি, ল'ৰাটো আহিব কেইদিনমানৰ পাছত। হ'ব বাইদেউ। কাম কৰি কৰি ভাগৰ লাগিছে, ঘৰতো কাম কৰি থৈ আহিব লাগে। ইয়াতো যাওঁ কাপোৰ কানিখিনি ধুই লওঁগৈ। অঁ মা অঁ বাইদেউ টাউনলৈ ওলাই গৈছে। খাবলৈ কিবা বনালি নাই? নাই, কাপোৰ ধুই আছিলোঁ, বনাওঁগৈহে এতিয়া। ইমান দেৰিলৈকে একো বনোৱা নাই। ৰমা শাক আজি মোৰ মানে আজি অহাত অকণমান দেৰি হ'ল, ঘৰতো কাম আছিলে। তোৰ ঘৰত কাম থকা কথা আমাক ক'ব নাহিবি। আমাৰ ঘৰত কাম কৰ, পইচা দিওঁ আৰু জল্দি কিবা বনাই মোৰ কাৰণে। হ'ব বাৰু। এজনীক যে একেলগে ৰাখিছে মায়ে, একো এটা ভালকৈ নকৰে। মায়েতো ইমান ভালে নাপায়, পাপাইহে বৰ একেবাৰে দুখীয়া ঘৰ ছোৱালী বুলি বেছি হেৰি কৰি দেখায়। দেখিবলৈ কিমান ধুনীয়া দেখিছিলে, মোক কেতিয়াবা হিংসাই লাগে তাইক। মোৰ জীৱনলৈনো কেতিয়া ভালটি নাহে, লোকৰ কালি হপনি খাই থাকোঁতে যায়। কি ভাবি আছা ইমানকৈ? এইফালে পানী পৰি আছে। অঁ খুৰা, মই পাহৰিয়ে থাকিছিলোঁ বাচন ধুই আছোঁ বুলি। তেনেকৈ হ'লে কেনেকৈ হ'ব? মই কামটো কৰোঁতে ভালকৈ মন দি কৰিবা আকৌ। কি ইমান চিন্তা কৰি আছা? নাই, সেয়া খাবলৈ কিবা বনাই দিব কৈছিলে, কি বনাওঁ তাকে ভাবি আছিলোঁ। অঁ হয় নেকি? এইখিনি ধুই হ'লে বনাই দিবা কিবা এটা। তাই আকৌ ইমান কাম কৰি খোৱা অভ্যাস নাই যে। আৰু এইকেইদিনতে আমাৰ ল'ৰা ৰাহুল আহিব, গম পাইছাই চাগে। সি অহা দিনাখিনি ভাল ভাল খোৱা বস্তু বনাব লাগিব দেই, বহুত দিনৰ মূৰত আহিব। হ'ব বাৰু। হ'ব, তুমি কাম কৰা এতিয়া, মই যাওঁ। খুৰাহে অকণমান ভালকৈ কথা পাতে। প্ৰিয়া আৰু বাইদেৱে ভালকৈ কথাই নকয়। এতিয়া অহা দাদাজনে বা কি কয়। এখন ঘৰত মই কাম নকৰিমেই চাগে আৰু। চব বনালোঁ, বাইদেউ আহি নাই পোৱা। মই এতিয়া ঘৰলৈ যাওঁগৈ চাগে। প্ৰিয়া, অ' প্ৰিয়া, কি হ'ল? কেলৈ চিঞৰি আছ? মই ঘৰলৈ যাওঁগৈ আজি অলপ সোনকালে। মাৰ গাটো ভাল নাই। তই হ'লে গ'লেগৈ, কামবোৰ কোনে কৰিব? মাহো পোৱাহি নাই আৰু এইকেইদিন কামো অলপ বেছি আছে, দাদা আহিব। মই কাইলৈ সোনকালে আহিম, সোনকালে আহি চব কাম কৰি দিম। তোমাৰ ড্ৰেছবোৰ ইমান ভাল লাগে। তাৰ নিচিনা টকা পইচা নথকা নহয়, মোৰ যি লাগে বুলি কয় তাকে কিনি দিম। মোৰ ভাগ্যখনে বেয়া, গম পাইছা। দেউতা থকা হ'লেও মোক ইমানখিনি কৰিব নিদিলেহেঁতেন। হ'ব, তোৰ দুখবোৰ বাদ কৰি দিব নালাগে। যা যদি ঘৰলৈ। কাইলৈ সোনকালে আহিবি, দাদা সোনকালে পাবহি। হ'ব বাৰু। এইজনী যে ইমান ধুনীয়া, আমাৰ দাদাই আকৌ এইক ভাল পাব নিবিচাৰিলে হ'ল আৰু ঘৰৰ কাম কৰা ছোৱালীজনী। সিনো বাহিৰত থাকে, বেলেগ ছোৱালীক চাব পাৰে, এনেই মনতে ভাবিছোঁ আৰু মই। যাওঁ, অলপ ওলাই যাওঁ ময়ো। ঐ ৰীমা বা, আপুনি ইমান সময়লৈকে যোৱা নাই? বাইদেৱে বহুত খং কৰি আছে, সোনকালে মাতিছে। অঁ হয় নেকি? মই যাম বুলি ওলাইছিলোঁৱেই। অঁ আপোনাৰ ফোন নাই যে, মানে মোকে পঠিয়াই দিছে। আহক। গৈছোঁ ব'লা। অঁ মা, মই আহিছোঁ। তই সময়মতে ভাতকেইটা খাই টেবলেট খাই দিবি। এই ৰীমাজনীক কালি সোনকালে আহিব ক'লোঁ, এতিয়ালৈকে আহি পোৱাহি নাই। তাৰ লগত হেনো আলহীও আহিব, তাৰ লগৰ এটা আৰু তাৰ ৱাইফ। বাইদেউ, মই আহিলোঁ। তোক কালি ইমান ভালকৈ ক'লোঁ অলপ সোনকালে আহিবি। এতিয়া টাইম দেখিছনে? 9টা বাজিব হ'ল। সিহঁত পাবহি এতিয়া, একো কৰা হোৱা নাই। যা সোনকালে কাম কৰগৈ আৰু কিবাকিবি খোৱা বস্তু বনাবি ধেৰ। আজি এনেকৈ আহিব পাৰিছনে? কালি কোনো আলহী নাথাকোঁতে ধুনীয়াকৈ আহিলি। এতিয়া আজি আলহী আহিব, এনেকৈ আহিছ। আলহীক কি ভাবিব? আমাৰ ঘৰত কাম কৰা ছোৱালীজনী লেতেৰা বুলি। বাইদেউ, কালি মই মেডিকেলৰ পৰা সদৰকৈ অহাৰ কাৰণে নতুন ফ্ৰকটোকে পিন্ধি গুচি আহিলোঁ। সেইটোৱে মোৰ অকল নতুন ফ্ৰক। সেইটো যদি আজিও পিন্ধি আহিলোঁ লেতেৰা হৈ থাকিলে, মোৰ আৰু নতুন কাপোৰে নাই। সেইকাৰণে এইটোকে পিন্ধি আহিছোঁ। হ'ব, যা কাম কৰগৈ। হ'ব বাইদেউ। আজিকালি কাম কৰা ছোৱালীবোৰ কি হ'ব, একো সময়মতে নাহে, একো নকৰে। পইচাকেইটা কিন্তু সময়মতে লাগে। চুচনিতে আহিলে নি বাৰু? চাওঁ, বাহিৰত গৈ চাওঁগৈচোন। অঁ মা, ক'ত আছাগৈ? মই যে তোক শুনি আগফালে ওলাই গৈছিলোঁ, তই যে ভিতৰত সোমালিহি ইমান জল্দি। অঁ সদৰকৈ আহিলোঁ আকৌ, ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ। যা কাপোৰ কানি খুলি ফ্ৰেছ হৈ আহগৈ। আৰু তোৰ লগৰ কোনোবা অহা কথা আছিলে, নাহিলে নেকি? নাহিলে, বেলেগ এদিনাখন আহিব হেনো। অঁ যা কাপোৰ কানি সলাই ল'গে। দেউতাক দেখা নাই যে, ক'লৈ গ'ল? আৰু ভণ্টি?
লগ পাবি আৰু যা, তই কাপোৰ কানি হৈ লগে যা, ইমান গৰমত আহিছ। এজনী কিবা কিবি বনাই হ'ল নাই চাওঁগে, ল'ৰাটোক দি লওঁ খাবলৈ। ঘৰত যে মানুহ এটা নাই দেখিবলৈ। চাহ লওঁ। তুমি কোন আমাৰ ঘৰত? মই গাঁৱৰে, আপোনালোকৰ ঘৰত কাম কৰোঁ। অঁ ইমান ধুনীয়া ছোৱালীজনীয়ে কাম কৰে। ঐ কেতিয়া পালিহি? বহুত সময় হ'ল। তই যে ধনীবা ঘৰত দেখা নাই? এই মোৰ কাম এটা আছিলে সেইকাৰণে গৈছিলোঁ। মোলৈ কি আনিছ ক? একো নাই অনা, তইতো মই আহিম বুলি ঘৰতো থকা নাই, ঘূৰি ফুৰিছ। এই আছিলোঁ, বহুত দৰকাৰী কাৰণে ক'লোঁ। দে নাই কি আনিছ? নাই দেই, মই চাওঁগৈ তোৰ ৰুমত। ঐ মোৰ বেগ নুখুলিবি দেই। এই আমাৰ ঘৰত কাম কৰা ছোৱালীজনীকো কিবা এটা দিব লাগিব। ইমান ধুনীয়া ছোৱালীজনীয়ে কাম কৰে, তাইক চাগে ঘৰত কোনো নাই। মা কিন্তু তুমি দিনক দিনে বেছি জীয়ৰী হৈ গৈ আছা দেই। অঁ হ'মতো। অঁ মা, আমাৰ ঘৰত কাম কৰা ছোৱালীজনীৰ নামটো কিনো? মা, আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে। তাই অকল মাক আছে আৰু কোনো নাই, সেইকাৰণে কাম কৰি তাই মাকক চলাই আছে আৰু। অঁ বেয়া লাগে দেই এনেকুৱাকৈ ছোৱালী মানুহে কাম কৰিলে। হ'ব, তই বেছি ভাবিব নালাগে, কিন্তু তোৰ বিয়াখন সোনকালে পাতি দিম বুলি ভাবিছোঁ। তই ছোৱালী তোৱালী ক'ৰবাত চাই থৈছনে নে আমি চাব লাগিব? নাই দেই, মই ছোৱালী তোৱালীৰ কথা একো বিয়া চিয়া কথা ভবা নাই, এতিয়া এইবোৰ নুলিয়াবা। তই খং কৰিছ কেলে আকৌ? তোৰ কাৰণে ধুনীয়া ছোৱালী এজনী চাইছোঁ। মই মোৰ ছোৱালী নিজে চাম। কি কথা পাতি আছা মা? এই ককায়ে বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। সঁচা? ঐ মই এতিয়া বিয়া নাপাতোঁ। বাইদেউ ভাত হ'ল, আহক। ৰ'বাচোন, মাতিছিলে নেকি? ঐ তই যা, ৰ'ব নালাগে। হ'ব বাইদেউ। তুমি তাইক কিয় যাব দিলা মা? তোৰ তাইৰ লগত কি কাম আছে হা? তাইক ঘৰ কাম কৰা ছোৱালী, তাইৰ লগত বেছি কথা চথা পাতি নাথাকিবি। মই কৈছিলোঁ নাই এই ঘৰৰ পৰা কাম কৰিব দিব নালাগে বুলি। এই মনে মনে থাকাও তোমালোকে, কিনো কথাবোৰ কৈ আছা? দেখিলি সি তাইৰ পক্ষত কিবাকে লাগিছে দেই। দাদাই কেনেবাকে ভাল পোৱা নাইতো। এই মনে মনে থাকি অমংগলৰ কথা কৈ আছোঁ। ঘৰৰ কাম কৰা ছোৱালীজনী সি ভাল পাব নেকি? তাৰ বিয়াখনকে সোনকালে পাতি দিব লাগিব। আৰু মা, তাই বেছি যদি তাৰ কথা কৈ থাকে, তাইক ঘৰৰ পৰা কাম ঘৰৰ পৰা উলিয়াই দিব লাগিব। তাকে কৰিবা। এই দাদা আহিব পৰা যে কি হৈছে, বাইদেউহঁতে অকল মোক গালি পাৰি কৰি ধৰিছে। কামৰো আহিব নালাগে বুলি কৈছে। আকৌ পটককৈ ক'ত মই কাম এটা বিচাৰি পাম। মই ৰ'ব কওঁতে তুমি কিয় নৰলা? বাইদেৱে ৰ'ব কোৱা নাছিলা কাৰণে নৰলোঁ। আৰু ইমান দিনে মই বাইদেউৰ কথা মানিয়ে কাম কৰি আছোঁ। আপুনি মোক নামাতিব। বাইদেৱে মোক কামৰ পৰা উলিয়াই দিম বুলি কৈছে। কাম যদি কৰিব নোৱাৰোঁ মই কেনেকৈ ঘৰখন চলাম? মই ঘৰখনত কাম কৰি চলাই আছোঁ। কাম নাপালে মোৰতো কি হ'ব ঠিক নাই। আপুনি জনা শুনা মানুহ, মানে মোক মাতি মোক কামৰ পৰা বঞ্চিত নকৰিব। তোমাক কামৰ পৰা নোলিয়াই, মই আছোঁ নহয়। তুমি ইমান ভয় খাই থাকিব নালাগে। আপুনি ইয়াৰ পৰা যাওক, আকৌ বাইদেউ দেখিলে মোকে গালি পাৰিব। তোমাক দেখিলে মোৰ কিবা এটা ভাল লাগে জানা। মই যাওঁ, আপোনাৰ লগত কথা পাতিবলৈ মোৰ মন নাই। ৰ'বা শুনিছোঁ কথাটো সম্পূৰ্ণকৈ। মোৰ একো শুনিবলগীয়া নাই। মই কিবা এটা কৰিব লাগিব। মাক মই বিয়া পাতি তাই মাককো ইয়ালৈ লৈ আহিম। তাই এতিয়া কাম কৰিবলগীয়া নহয়। প্ৰাকৃতিক পৰিৱেশবোৰ ইমান যে ধুনীয়া, চৰাই, গছ গছনি। হেৰা, ইয়াত বহি কি কৰি আছে? ইমান খঙত আছা যে, কি হ'ল? আপুনি বৰ মৰম কৰি আমাক এখন ঘৰ ৰাখিছিলে নহয়। এতিয়া আপোনাৰ ল'ৰাই আমাৰ লগত লাগি আছে। কি? তাই কথা এক কথা ক'বই নিদিয়ে। তাইক এখন ঘৰত কাম কৰিব নালাগে হেনো। সেই ইমান দিন বাহিৰত থাকিও সেই গাঁৱতহে ছোৱালী চাব আহিলেনে? তাকো ঘৰত কাম কৰা ছোৱালীজনী। মই আকৌ ৰুমাক এনেকুৱা বুলি ভবা নাছিলোঁ নহয়। খুৰা, বাইদেউ, মই ঘৰলৈ যাওঁ। এয়া কি শুনিছোঁ ৰুমা? মাকতো মই এনেকুৱা বুলি ভবা নাছিলোঁ। মই কি কৰিলোঁ খুৰা? তাই একো গমেই নাপায়। তই মোৰ ল'ৰাটোৰ লগত কিহৰ ইমান কথা? চাকৰি কৰা ল'ৰা দেখিছতো, একদম লাগি গৈছে পাছত। আজিৰ পৰা তাৰ লগত তোক 1 ছেকেণ্ড থকা দেখিলে চাবি, তোক কামৰ পৰা যদি মই উলিয়াই নিদিওঁ। বাইদেউ মোক কামৰ পৰা উলিয়াই নিদিব। কাম নকৰিলে মই ঘৰখন কেনেকৈ চলাম? হ'ব, যা তই এতিয়া সোনকালে। অঁ ৰুমা, ক'ৰ পৰা আহিলি? এই বাইদেউৰ লগত কাম কৰি আহিছোঁ। আপুনি কোনফালে যায়? এনেই অকণমান ওলাই আহিলোঁ। অঁ হ'ব দে, যা নহ'লে। ময়ো যাওঁ। যাওঁ। মোৰ যে জীৱনটো কি হ'ব? ঘৰলৈ আহিলাই নেকি? আপুনি ইয়াত যে কিয় আহিছে মোৰ ওচৰলৈ? আপোনাৰ কাৰণে মই ইমান কথা শুনিবলগীয়া হৈছে। মই তোমাক কৈছিলোঁ, মই তোমাক ভাল পাওঁ। মই নাপাওঁ নহয়, মোৰ পাছত লাগি নাথাকিব এনেকৈ। মই বেয়া পাওঁ। হ'ব দিয়া, তুমি যদি বেয়া পোৱা আজিৰ পৰা তোমাক একো নকওঁ।
আপুনি বেয়া পালেও মই এতিয়া একো কৰিব নোৱাৰোঁ। মোৰ কাৰণে কামটো বেছি ডাঙৰ। যাওঁ, মায়ে ৰৈ আহিব পাৰে, ঘৰলৈকে যাওঁগৈ। আণ্টি, অঁ আণ্টি ঘৰত আছেনে? আণ্টি, প্ৰিয়া? অঁ তুমি আহা বহাহি। প্ৰিয়া আছেনে? আছে তাই ৰুমতে আছে। তুমি বহাচোন, মই তাইক মাতি দিছোঁ। উম, প্ৰিয়া, ঐ প্ৰিয়া, কিয় চাৰি আছা? তোৰ লগৰ ছোৱালী আহি আছে, দেখা নাই নেকি এইখনে? অঁ তই কেতিয়া আহিলি? মই দেখাই নাছিলোঁ, মাৰ পৰা আহি আছিলে আকৌ। ফোনে আহি বহিছোঁ। অঁ বৌ দেই, তোলৈ কিবা এটা আনোগৈ। নাই একো নালাগে, মই এনেই তোৰ খবৰ এটা লৈ যাম বুলি আহিছোঁ। অঁ মা, দাদাৰ কাৰণে পল্লৱীকে চালে কেনেকুৱা হ'ব বাৰু? সেই তাক কৰি ল'ব লাগিব ৰ। অঁ মাৰ মানে কি পাতিছ? একো পতা নাই, ব'ল আমি অকণমান ওলাই যাম। আণ্টি যাওঁ দেই। যোৱা। আমাৰ ইয়াৰ কাৰণে এই চোৱাটো ভাল হ'ব। নহ'লে কেতিয়া ঘৰৰ কাম কৰা ছোৱালীজনী লৈ আহিব ঠিক নাই। এইটো ৰীমাহঁতৰ ঘৰ। মই লগৰ এটাক সুধি আহিলোঁ, কোনো নাই চাগে। ৰীমা, অঁ ৰীমা, আপুনি ইয়াত যে কেনেকৈ বিচাৰি পেলাই আমাৰ ঘৰত গাড়ী চলোৱা টমটমক খুলিলোঁ। মায়ে মোৰ কাৰণে ছোৱালী চাইছে, মই সেইকাৰণে তোমাক লৈ যাবলৈ আহিছোঁ। আৰু তুমি এইকেইদিন কাম কৰিবলৈ কিয় যোৱা নাই? বাইদেৱে মানা কৰিছে কাৰণে যোৱা নাই। ব'লা মোৰ লগত যাওঁগৈ এতিয়া। এয়া সম্ভৱ, একো সম্ভৱ নহয়। ব'লা, আপুনি ইয়াৰ পৰা যাওক। নাই, মই তোমাক লগত লৈহে যাম।